কি খবৰ আপোনালোকৰ খবৰ সকলোৰে ভালে আৰু আজি মোৰ মাহীৰ ছোৱালীজনীৰ তুলনি বিয়া সো আপোনালোক সম্পূৰ্ণখিনি চাই থাকিবচোন স্কিপ নকৰাকৈ আৰু আপোনালোকে লাইক এটা কৰি দিবচোন কাৰণ আপোনালোকৰ এটা 1 মিনিটৰ লাইক আমাৰ কাৰণে বহুত উৎসাহ আৰু মটিভেশ্যন জনায় তো বেছি কথা নকওঁ তো বলকচোন ভিডিঅ'টো সম্পূৰ্ণ স্কিপ নকৰাকৈ চাই থাকিব দেখিছেনে কিমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে আৰু আপোনালোককো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু গোটেই ভিডিঅ'টো ভইচ কভাৰ কৰিব লগা হৈছে কাৰণ চাৰিওফালে গান বাজি এইফালে মাছৰ চব্জি বনাই থৈ দিছে আৰু এইফালে খুৰাসকলে কি বনাই আছে দালি বনাবলৈও আছে দেখিছেনে থুলমূলকৈ দেখাই দিছোঁ আৰু আপোনালোকে যিমান পাৰোঁ আৰু এই মানুহজনে বহি আছে এইজনী হ'ল আমাৰ কইনা তাই ভাবি আছে কি মই তাইক ফটো মাৰি আছোঁ সেইকাৰণে তাই এনেকৈ আছে তাই লাষ্টত যিহেতু ক'লোঁ মই তাইক ভিডিঅ' বনাই আছোঁ তাই চিঞৰ চাওকচোন আৰু এয়া আমাৰ সকলো মানুহখিনি বহি আছে আৰু দেখিছেনে এইজনী মোৰ মাহী হয় মাজু মাহী তাইৰ ল'ৰাটো আমনি যিহেতু কৰি আছে দেখিছেনে কিমান আমনি কৰিছে এইটো অকল খালি কান্দি থাকিবহি গুণ্ডাটো আৰু এইয়া মোৰ নিজৰ ভণ্টি আৰু এইয়া মোৰ মা দেখিছে কেনেকুৱা লাগিছে ক'বচোন সিহঁতক এইটো হ'ল মোৰ ভাইটি যিটো ভিডিঅ' কৰি আছে সি আৰু এইটো মোৰ ডাঙৰ মামী হয় যিহেতু কাণফুলি পিন্ধাই আছে দেখিছেনে এইফালে আমি এতিয়া খাবলৈ আহি গৈছোঁ আৰু খোৱাটো মেইন হয় নহয় জানো কওকচোন আৰু ৰাতিপুৱা একো খোৱা নাছিলোঁ সেইকাৰণে ভোক লাগিছিলে যিহেতু ৰাতিপুৱা সোনকালে ওলাই আহিছিলোঁ যিহেতু তেজপুৰৰ পৰা সেইটো কাৰণে ভাবিছোঁ খাই লওঁ ময়ো দেখিছিলেনে ভিডিঅ'টো আৰু মামাই মুখখন কেনেকৈ কৰি আছিলে সেইজন মোৰ মামা আছিলে আৰু আমাৰ ভণ্টি খোৱাত ষ্টাৰ্ট কৰিয়ে ল'লে সেইফালে আমাৰ ভাইটিয়ে গান গাই আছে আৰু সকলোৱে নাচি আছে আমাৰ আইতাও নাচে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব